অৱশ্যে সমষ্টি হৰদনৰ ৰাইজৰ যথেষ্ট খুব হৈছে যাৰ কাৰণে আপোনালোকৰ কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোক কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এতিয়া কংগ্ৰেছৰ যিবিলাক পোষ্টাৰ আহিছে তাত বিধায়কজনৰ ফটো নাই বাকী সকলো নেতাৰ আছে ৰাইজে এইটো লৈ কিছু প্ৰশ্ন সৃষ্টি কৰিছে গা বেয়া তেখেতৰ গা বেয়া হৈছে কিন্তু তেখেতক অপমান কৰা হোৱা নাই নে তেখেতৰ ফটো কিন্তু কোনো নাই মই কৈ দিম ফটো দিবলৈ মই কৈ দিম যে অসমত ৰাইজে মোক নেতা পাতিছে কিন্তু ৰঙানদীৰ কাৰণে মই বেটা ৰঙানদীৰ কাৰণটো মোক চবেই নাম কাঢ়ি মাতে চবেই নিজৰ ককাই ভাই বুলি ভাবে আপোনালোকে মোকতো সাংবাদিকৰ নিচিনা সম্বন্ধ নহয় এই সম্বন্ধটোতো মোৰ বেলেগত নহয় বেলেগত এটা ৰাজনৈতিক সম্বন্ধ সামাজিক সম্বন্ধ বা চিনাকি সম্বন্ধ ইয়াততো জন্মগত সম্বন্ধ ইয়াৰ মাটি পানী বতাহৰ লগত মোৰ সম্বন্ধ আছে আৰু সেই সম্বন্ধৰ কথা ৰাইজক কৈছোঁ ইয়াৰ যিগৰাকী বিধায়ক পূৰ্বৰ নাওবৈচা সমষ্টিৰ হৰদনৰ ৰাইজৰ যথেষ্ট খুব হৈছে যাৰ কাৰণে আপোনালোকৰ কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোক কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এতিয়া কংগ্ৰেছৰ যিবিলাক পোষ্টাৰ আহিছে তাত বিধায়কজনৰ ফটো নাই বাকী সকলো নেতাৰ আছে ৰাইজে এইটো লৈ কিছু প্ৰশ্ন সৃষ্টি কৰিছে গা বেয়া তেখেতৰ গা বেয়া হৈছে কিন্তু তেখেতক অপমান কৰা হোৱা নাই নে তেখেতৰ ফটো কিন্তু কোনো নাই মই কৈ দিম ফটো দিবলৈ মই কৈ দিম RSSৰ যিটো ৰাজনৈতিক আবিৰ্ভাৱ সেই আবিৰ্ভাৱটো হৈছে নাথুৰাম গডছে মহাত্মা গান্ধীৰ বুকুত 3টা গুলি যেতিয়া মাৰিছিলে গান্ধীজীয়ে যেতিয়া হে ৰাম বুলি কৈ পেলাই মৃত্যুক সাৱটি লৈছিলে এই নাথুৰাম গডছে বন্দুকৰ নলীৰ পৰা ওলোৱা গুলিকেইটা হৈছে তেওঁলোকৰ ৰাজনৈতিক প্ৰথম সূত্ৰটো সেইকাৰণে বিজেপিকো মই কৈছোঁ যে আপোনালোকেও এই পদুম ফুলটো বাদ দিয়ক আপোনালোকে নাথুৰাম গডছে যিটো বন্দুক দি পেলাই মহাত্মা গান্ধীক হত্যা কৰিছিলে সেই বন্দুকটো আপোনালোকে বিজেপিয়ে চিম্বল কৰি লওক